যিমান বিপিএফৰ নেতৃবৃন্দ আছে বেলেগ বেলেগ দলত গুচি গ'ল পাগলে নকয় কি ছাগলে নাখায় কি বুলি কথা যে আছে নিজৰ দলটো মানে এতিয়া ডুবা নাও হয় এতিয়া নেতা বুলি মানুহে নাই বিপিএফত নিজে অকলে আছে সব এৰি গুচি গ'ল অনাগত ইলেকশ্যনত আমাৰ ইপিএফএলৰ চৰকাৰ হোৱাটো একদম খাটাং হৈ গ'ল প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত ইপিএফএলৰ চৰকাৰ গঠন হ'ব আমাৰ মিনিমাম মানে 25 পৰা 35 লৈকে আমাৰ চিট আহি যাব চেন্ডেলি দি খুবালে লাঠি দি খুবালে বন্দুক দেখুৱালে মানুহক মানে মাৰিলেও বহুত গতিকে তেনেকুৱা বহুত মানে বিশৃংখল এটা পাৰ্টি হয় বিপিএফ এই কাৰণে বিপিএফ এৰি সব নেতাবিলাক পলাইছে এতিয়া এটা হাস্যকৰ কথা কি কয় অসমীয়াত যে পাগলে নকয় কি ছাগলে নাখায় কি বুলি কথা যে আছে নিজৰ দলটো মানে এতিয়া ডুবা নাও হয় নিজৰ দল এৰি নেতৃত্ব যিমান বিপিএফৰ নেতৃবৃন্দ আছে বেলেগ বেলেগ দলত গুচি গ'ল এতিয়া নেতা বুলি মানুহে নাই বিপিএফত নিজে অকলে আছে সব এৰি গুচি গ'ল গতিকে বিপিএফৰ ভৱিষ্যত নাই বুলিহে নেতাসকল এৰি আছে বিপিএফটো গতিকে আজিৰ তাৰিখত মানে এই ডুবা নাওত হাগ্ৰামাই আছে কেতিয়া ডুবি পেলাই নদীত নিজে ডুবি যাব তাৰ কোনো ঠিক নাই আমি অনাগত ইলেকশ্যনত আমাৰ ইপিএফএলৰ চৰকাৰ হোৱাটো একদম খাটাং হৈ গ'ল প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত ইপিএফএলৰ চৰকাৰ গঠন হ'ব আমাৰ মিনিমাম মানে 25 পৰা 35 লৈকে আমাৰ চিট আহি যাব যোৱাকালি এখন সভাত কৈছিল যে এইবাৰ আৰ্নাই পিন্ধাইছোঁ আদৰণি লৈছে যে মুকিবুৰ ৰহমান নামৰ এজন মৌলানাক আৰু কৈছে যদি নিৰ্বাচনত হাৰে তেনেহ'লে চেণ্ডেল পিন্ধাম বুলি কৈছিল তো তেনেকুৱা ব্যক্তিৰ লগত কোনে থাকিব হাৰা জিকাটো ইলেকশ্যনত থাকে তো হাৰিলে যে চেণ্ডেলেদি কোবাব তো কোনে চেণ্ডেলৰ কোব খাব তো সবই তো বিপিএফ এৰি পলাই আছে এখানে চেণ্ডেলৰ কোবটো কোনে খাব বিপিএফে যদি চেণ্ডেলেদি কোবাই এইটোতো বহুত মানে আত্মসন্মানৰ কথা না বিপিএফৰ হৈ কাম কৰিবলৈ যায় কোনোবা সমষ্টিত যদি হাৰি যায় এইটো ৰিস্কটো আৰু কোনে ল'ব চেণ্ডেলেদি কোব খোৱাটো গতিকে চেণ্ডেলেদি কোবাই আগতে খুবাইছে বহুত খুবাইছে চেণ্ডেলেদি খুবালে লাঠি দি খুবালে বন্দুক দেখুৱালে মানুহক মানে মাৰিলেও বহুত গতিকে তেনেকুৱা বহুত মানে বিশৃংখল এটা পাৰ্টি হয় বিপিএফ এই কাৰণে বিপিএফ এৰি সব নেতাবিলাক পলাইছে এতিয়া